কি খবৰ নমস্কাৰ আজি বিশ্ব পৰিৱেশ দিৱস আৰু মই গৈ আছোঁ বৰ্তমান আমাৰ কলেজত মানে এই কলেজ নহয় আৰু য'ত আমি এনচিচি ক্লাছ কৰোঁ তাত আমি আজি বিশ্ব পৰিৱেশ দিৱস পালন কৰিম। তাত আমি গছপুলি ৰোপণ কৰিম আৰু গোটেইখিনি আপোনালোকক মই দেখাব চেষ্টা কৰিম আৰু এইফালে চাব পাৰে আমাৰ গোটেই কেডেটসকল বন্ধু আৰু এইফালে কিবাকিবি কৰা আছে আৰু তেখেতলোকে ভাল কাম কৰিছে আৰু বৃক্ষৰোপণ কৰিছে। বায়ু প্ৰদূষণ বহুত বহুত বাঢ়ি গৈছে তাক আৰু ডাউন কৰিবলৈ বা বায়ু প্ৰদূষণমুক্ত কৰিবলৈ আমাক গছপুলি ৰোপণ কৰিব লাগিব আৰু এনেকৈ ভাষণ দিছে চাব পাৰে ইমানটোৱে আৰু এইফালে আমিও গছপুলি ৰোপণ কৰিবলৈ মানে গাঁত চাত খান্দিছোঁ আৰু গছপুলি ৰোপণ কৰি আছে। কিন্তু মই বহুত বেয়াকৈ পৰিলোহেঁতেন এই তাৰ ভৰিত লাগিলে আৰু বহুত বেয়াকৈ উজুতি খাই পৰিলোহেঁতেন আৰু এইফালে লগাইছে গছপুলি চাইছে গছপুলি জীয়াই থাকক বুলি ময়ো হাততে অকণমান দি দিছোঁ মাল মানে আৰু এইফালে আছে এইফালে উৎপত্তিয়াকেইটা চাব পাৰে আৰু এইফালে গছপুলি ৰোৱা হৈছে সেইফালে চাব পাৰে আৰু এইফালে ছাৰ গুচি গ'ল আৰু ছাৰৰ পৰা একো ল'ব নোৱাৰিলোঁ মানে সুধিব নোৱাৰিলোঁ। ছাৰক সুধিব আছিলে আজি বিষয়ে অলপ মানে এই পৰিৱেশ দিৱসৰ ওপৰত কিন্তু ছাৰ গুচি গ'ল আৰু এইফালে গছ ৰোপণ হৈ আছে চাব পাৰে। এইফালে আমাৰ কেডেটসকল আৰু এইখন আমাৰ মানে কলেজৰ ওচৰত এখন LP স্কুল আছে তাৰ ওচৰত সেইকাৰণে মানে ইয়াত কৰা হয় আৰু এইফালে আমাৰ এক্স কেডেট নৱদা তাৰপিছত ইয়াত মানে এইখন LP স্কুল আমাৰ কলেজৰ ওচৰত আছে আৰু সেইকাৰণে ইয়াত মানে ইয়াত কৰা হয় আৰু আমাৰ কলেজত কৰা নহয়। এখন LP স্কুল চাব পাৰে এইখন মটক চাবাইছা LP স্কুল। হ'ব এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। বাই বাই।